হয়, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাওবৈচাৰ হায়াৰ ছেকেণ্ডেৰীত। আজি ৰাতিপুৱা 5 বজাৰ পৰা যিহেতু গোটেই অসমৰ ভিতৰত কেইখনমান জিলাক ৰেড ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছে, তাৰ ভিতৰত আমাৰ লখিমপুৰো অন্তৰ্ভুক্ত। ইয়াৰ হায়াৰ ছেকেণ্ডেৰী বহুত সচেতন দেখা গৈছে। ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি ৰাইজকে ধৰি লখিমপুৰ প্ৰশাসনকো খুবেই সচেতনমূলক পদক্ষেপ লোৱা দেখা গৈছে। মোৰ সতীৰ্থক এই দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। হয়, মই বৰ্তমান ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ কৰোণাৰ লগত ৰোধ দিবলৈ কেনেকুৱা প্ৰচেষ্টা গ্ৰহণ কৰিছে? চবেই সজাগ হ'ব লাগিব। এতিয়া ৰেড জোন ঘোষণা হ'ল যেতিয়া ৰাইজ সাৱধান হ'ব লাগিব। আমি এতিয়া আপোনাৰ ব্যৱসায় হয়, ৰাইজে মানিছে আৰু ভালকৈ মানিব লাগিব, সাৱধান হ'ব লাগিব সকলো ৰাইজ। তেতিয়াহে আমি কৰোণাৰ পৰা হাত সাৰিব পাৰিম। সকলো ৰাইজে ভালকৈ মানে যেন, আৰু সেইটোৱে আমাৰ ক'বলগীয়া, ইমানেই। তেওঁক আমি ধন্যবাদ জনাইছোঁ। এতিয়া মই আৰু এজন সতীৰ্থৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কৰোণাৰ লগত ৰোধ দিবলৈ কেনেকুৱা চেষ্টা গ্ৰহণ কৰিছে? মানে আমি যদি জনসাধাৰণবিলাক আমি সচেতন নহওঁ, আমি যদি আমাৰ সামাজিক দূৰত্ববিলাক যদি আমি মানি নচলোঁ, আমি নিতৌ যদি আমি মাস্ক পৰিধান নকৰোঁ, তেতিয়া আমাৰ সংক্ৰমণবিলাক বাঢ়ি যাব। আৰু ইতিমধ্যে আমাৰ নাওবৈচাৰ ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে। আমি আমাৰ নাওবৈচাবাসীক আমি সকলোকে সচেতন হ'বলৈ আহ্বান জনাইছোঁ। যদি সচেতন নহয়, নিজৰ বিপদ আমি নিজে চপাই লোৱা এটা আকাংক্ষা আহি পৰিছে নাওবৈচাবাসীক। ইয়াকে আমি কৈছোঁ। নাওবৈচাৰ পৰা কেমেৰা পাৰ্চন মফিজুৰৰ সৈতে খাজালুদ্দিন ইছলামৰ ৰিপৰ্ট, প্ৰাইম 24 আছাম নৰ্থ ইষ্ট।